হেল্ল' গাইজ, আজি হৈছে সৰস্বতী পূজা, সেয়েহে ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে মোক ক'ব। আৰু মোৰ লগত আছে দেখাম ৰ'ব, দেখাই আছোঁ এইজনে। আমি এতিয়া মই যাম কলেজত, ইহঁতে যাব স্কুলত। আৰু দেখাম বলক স্কুলত। আৰু ইয়াতে পূজা হৈছে, ইয়াতে দেখাম আপোনালোকক। তাৰপাছত পূজা দেখাম, আমাৰ কলেজৰ পূজা দেখাম দেই। আৰু এতিয়া মই ভইচ অভাৰ দিম, কাৰণ গান বাজি থাকিব, কিবা হৈ থাকিব, সেইকাৰণে অকণমান ভইচ অভাৰ দিম। তাৰপিছত এনে চাই থাকিব আৰু মোলৈ। গাইছ, এয়া হৈছে ইয়াৰে পূজা, আৰু আমাৰ ইয়াৰে সৰস্বতী পূজা। আৰু এইজনী হৈছে সৰস্বতী মা। আৰু ইয়াৰে পিছত মই গৈছোঁ কলেজলৈ, আৰু তাত পূজা হৈ আছে। আৰু পূজা হোৱাৰ পিছত পুষ্পাঞ্জলি দিয়াৰ পিছত প্ৰসাদ খালোঁ আমি। আৰু তাৰপিছত চাওক গাইছ, আমি পইচা লোৱা মানুহ হৈছোঁ। পইচা লোৱা মানুহ হৈছোঁ গাইছ। মজা লাগিছে। গাইছ, এতিয়া আমি খিচিৰি খাম, আৰু ইয়াৰ পিছত অকণমান ঘূৰি কেনে